লগত থকা মানুহবিলাকে যে ইমান দিগদাৰ পায় ভিডিঅ' কৰি থাকে এনি টাইম বোলে মোবাইলডালতে লাগি থাকো হেন তেন। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি এয়া একদম ৰাতিপুৱাই উঠি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। একচুৱেলি এইফালে বেক চাইডে দেখিছে চাগে, মই এতিয়া ৰাতিপুৱা বাজিছে 5:30 আৰু এতিয়া আজি ওলাইছোঁ অকণমান মৰ্ণিং ৱাক কৰি আহোঁগৈ বুলি ভাবিলোঁ। যিহেতু মই বহুত দিন হ'ল ভিডিঅ'ও দিয়া নাই তেনেকৈ, আৰু মই তেনেকৈ একো কণ্টেণ্টো বিচাৰি পোৱা নাছিলোঁ। তো ভাবিলোঁ আজি ৰাতিপুৱা খোজকাঢ়িব যাওঁ আৰু এটা ভিডিঅ'ও দিব পাৰিম আপোনালোকক। তো ৰাতিপুৱা উঠিলে ইমান ভাল লাগে, চাওকচোন গাঁৱৰ পৰিৱেশটো কি ভাল লাগিছে। আৰু এতিয়া বাৰু মানুহবোৰ তেনেকৈ উঠা নাই কাৰণে পূৰা খালী খালী হৈ আছে। তো এতিয়া ওলাই আহিছোঁ অকণমান ৱক কৰি আহোঁগৈ, যিহেতু গৈ লৈ পেলাই আকৌ সোনকালে আহিব লাগিব। আৰু এতিয়া বাজিছে 5:30। মই উঠি কৰি এয়া পূৰা ৱক কৰিবলৈ একদম ৰেডি হৈ গ'লোঁ। আৰু বলকচোন ভিডিঅ'টো চাই থাকক। তো ফ্ৰেণ্ডছ, এইটো চাওক আমাৰ গাঁৱৰ ৰাজহুৱা পুখুৰী, আৰু আমাৰ গাঁওখন এই পুখুৰীটোৰ কাৰণে বহুত বেছি ধুনীয়া লাগে। আৰু চাওকচোন চানটো কেনেকৈ কি ধুনীয়া লাগিছে দেখিবলৈ, আৰু আকাশখনটো ইমান ধুনীয়া হৈ আছে। আৰু ৰাতিপুৱা পৰিৱেশটো সঁচাই বহুত ভাল লাগে দেই। আৰু এনেকৈ হাইৱেৰ পৰা সোমাই আহিলে আমাৰ এইখন গাঁওখন বেছি দূৰ নহয় বাৰু আমাৰ ঘৰলৈ। আৰু এইখন চিধি যে দেখিছে আপোনালোকে, এইখন হৈ গ'ল গাঁৱৰে স্কুল। মই ওচৰৰ পৰা দেখাই দিম বাৰু। এইখন স্কুল হয় আমাৰ গাঁৱৰে স্কুল, MV স্কুল। এইখন স্কুলখন বহুত ধুনীয়াকৈ মেইনটেইন কৰা আছে। আৰু এইফালে আহিলে এয়া ৰাতিপুৱা বহুত গাঁৱৰ মানুহবোৰ খোজকাঢ়িবলৈ ওলাইছে। আহিলেগৈ তাৰপিছত এইটো আমাৰ গাঁৱৰে লক্ষী মন্দিৰ, ইয়াতে লক্ষী পূজা পাতে। এয়া চাওক কি ধুনীয়া পৰিৱেশ। আৰু সেইটো হৈ গ'ল হাইৱেটো বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা। আৰু মানে এইখন চাওকচোন ইমান ধুনীয়া পথাৰ, একদম পূৰা গ্ৰীনেৰী, একদম মানে এনেকুৱা ভাল লাগে এইকণ জেগাত আহিলে, মানে মনটো খুব ভাল লাগে। আৰু এয়া গছ, এইজোপা গছ, এইবোৰ গছ ৰোৱা বেছি দিন হোৱা নাই বাৰু, আগতে নাছিলে। এয়া চাইডে আমাৰ গাঁৱৰ মানুহে গছবোৰ ৰুই দিছে, সেইটো কাৰণে গাঁওখন মানে কিবা এটা বেলেগেই ভাল লাগে। তো ফ্ৰেণ্ডছ, এয়া খোজকাঢ়ি আহি পাইছোঁহি, আৰু হাইৱেটোলৈ পোৱাগৈ নাই। হাইৱেটো অকণমান আহিব লাগে, বেছিও আহিব নালাগে বাৰু। আৰু এয়া গাঁৱৰ মানুহবোৰ ৰখি আছে। আৰু এয়া পিছফালে দেখিছেনে, আণ্টি এজনী আহি আছে, তেওঁ ডেইলি খোজকাঢ়িব ওলায়। আমি আগতে ডেইলি খোজকাঢ়িব গৈছিলোঁ, কিন্তু এতিয়া অলপ গেপ হৈছে বাৰু, কিবাকিবি প্ৰব্লেমৰ কাৰণে উঠিব নোৱাৰা হৈ আছিলোঁ। তো এতিয়া ষ্টাৰ্ট কৰিছোঁ আৰু ভাবিছোঁ সদায় অকণমান খোজকাঢ়িব আহিলে নিজৰ হেল্থটোও ভাল হৈ থাকিব, প্লাছ ভালো লাগে মনটো। এতিয়া আহি পাই গ'লোঁ হাইৱে, আৰু এতিয়া আমি অকণমান 1-2 কিলোমিটাৰমান খোজকাঢ়িব যাম। আগতেতো আমি একদম ৰাতিপুৱাই 8-9 কিলোমিটাৰ খোজকাঢ়ি দিছিলোঁ, যেতিয়া মানে সময় আছিলে। এতিয়াতো বাৰু তেনেকৈ টাইমো নাই, নিজৰ কামত একদম বিজি। যিমানকণ পাৰোঁ আৰু যাম। তাৰপিছত চাই থাকক ভিডিঅ'টো। এইয়া হাইৱেৰ পৰা আমাৰ গাঁওখন এনেকুৱা দেখি, এইফাললৈ চিধা যায় আপোনাৰ বালিপাৰালৈ যায়, আৰু এইফালে চিধা যায় তেজপুৰ ৰোড। আমাৰ ইয়াৰ পৰা তেজপুৰ 20 কিলোমিটাৰমান থাকি যায়, তেজপুৰ চিটি। এয়া পূৰা ফুল স্পীডত গাড়ী গৈ আছে, আমি বাৰু একদম চাইডে খোজকাঢ়িছোঁ। অকণমান হাইৱেত খোজকাঢ়িবলৈ কষ্ট। চাওকচোন এয়া ৰাতিপুৱাই চৰাইকেইটা দেখি কি ভাল লাগিছে। সৰুতে এইবোৰ চৰাই দেখিলেকে আমি যি গুড লাক উইচ কৰিছিলোঁ। আপোনালোকে কোনোবাই কৰিছিলেনে? 2টা শালিকা দেখিলে যে ভাল দিন হয়, আকৌ এটা দেখিলে বেয়া দিন হয় বুলি। আমি স্কুলত একদম 2টা শালিকা দেখিলে একে লগৰজনীক একে গুড লাক দিওঁ, আকৌ এটা শালিকা দেখিলে বেড লাক বুলি কৰোঁ। এতিয়া সেইবোৰ কথা মনত পৰিলে বহুত মানে একদম কিবা লাগে। আৰু
এতিয়া আৰু সেইবোৰ দিন গ'ল এতিয়া আৰু আহি গ'ল টেনশ্যনৰ দিন তো এইয়া এতিয়া আমি এইফালে হাইৱে পৰা এইখন গাঁৱত আমি সোমাই দিওঁ আমি সদায় ইফালে যাওঁ কটো কটো গুড মৰ্ণিং আই আই গুড মৰ্ণিং গুড মৰ্ণিং গুড মৰ্ণিং আয়ো ভৰিটো কোনেবা মাৰিলে যা বাই বাই এতিয়া কোনে কোনে ইউটিউব চেনেল খোলা মানুহক কৈছোঁ দেই মানে প্ৰথম ইউটিউব চেনেল খুলিলে মানুহৰ আগত কেমেৰাটো খুলিবলৈ লাজ লাগে আকৌ খুলিলেও কিবা ক'ব নেকি আকৌ লগত থকা মানুহবিলাকে যে ইমান দিগদাৰ পায় ভিডিঅ' কৰি থাকে এনি টাইম বোলে মোবাইলডালতে লাগি থাকো হেন তেন কি কৰিব কথা শুনি হ'লেও মানে ভিডিঅ'টো বনাওঁ আৰু মানে মানুহৰ উপায় নাই ন ভিডিঅ'টো কৰিবই লাগিব ইউটিউব চেনেলটো খুলিছোঁ যেতিয়া কষ্ট কৰিলেহে কিবা এটা ফল পাম তো সেইটো কাৰণে লাগি আছোঁ আৰু যিমান পাৰোঁ আৰু সদায়তো ভিডিঅ' দিবলৈ নোৱাৰোঁ ময়ো বহুত বিজি থাকোঁ ন দিনত আৰু ফুৰিবলৈতো যোৱা তেনেকৈ নহয় আমাৰ মানে হয় ছানডে যাওঁ বা কেতিয়াবা বন্ধ চন্ধ পালে যাওঁ আৰু তেনেকৈ যাবলৈ নহয় আৰু ঘৰতনো ভিডিঅ' দিবলৈ তেনেকৈ কিবা স্পেচিয়েল কণ্টেণ্ট থাকিলে বাৰু দিম তো আৰু অকণমান ভিডিঅ'টো আগত এখন ব্ৰিজ আছে সেইখন দেখাম আপোনালোকে চাই থাককচোন ভিডিঅ'টো সেইয়া দূৰত ৰ'ব মই অকণমান ওচৰ গ'লে আপোনালোকে ভালকৈ দেখিব বাৰু সেইয়া দেখিছেনে মানুহকেইটাই মাছ মাৰি আছে সেইয়া চাওকচোন এয়া পুখুৰী পূৰা জাল মাৰি আছে আৰু এইবিলাক যে গাঁৱৰ পৰিৱেশটো নহয় সঁচাকৈ মানুহে যে কয় গাঁৱৰ পৰিৱেশত থাকিলে মানে মানুহৰ এইয়া তো মানে সঁচাকৈ গাঁৱৰ পৰিৱেশটো বহুত বেলেগ এতিয়া টাউনত বা হেৰিত মেট্ৰ'পলিটেন চিটিত থকা মানুহবিলাকে এনেকুৱা পৰিৱেশ এটা নাপায় ন তো সিহঁতে গাঁৱত আহিলে খুব মানে বহুত ভাল পায় আৰু এইবিলাক চাওকচোন কি ধুনীয়া লাগিছে ন মাছ পাইছেনে বেচিব নেকি দিবচোন কেইটামান এনেই মানে সুধিছোঁ আৰু পইচাটো আনাই নাই ক'তনো বিনা পইচা দিলে দিব মাছ সুধিলোঁ আৰু ধৰি আছে যেতিয়া আৰু এইফালে বাৰু মানুহবিলাকে নিজে খাবলৈ বাৰু ইমান হেৰি নকৰে বেচিবলৈহে বেপাৰ কৰে আৰু এটা কথা কি ক'ম দেই মানে ৰাতিপুৱা যে শোৱাৰ পৰা উঠাৰ সময়ত যে একদম উঠিব মন নাযায় আলচি লাগে একদম এনেকুৱা লাগে ধেৰ অকণমান শুই থাকোঁ নুঠোঁ ইমান এলাহ লাগে 5টা বজাত উঠিবতো মন নাযায় ন যিহেতু আকৌ দিনটো কাম থাকে আমাৰ তো মানে এতিয়া কিন্তু এবাৰ উঠি লোৱাৰ পিছত যে ইমান মনটো ভাল লাগে নহয় একদম মনটো তেনেকুৱা লাগে বৰ ভাল কাম কৰিলোঁ দেই ৰাতিপুৱা উঠি লৈ পেলাই নহ'বা এতিয়া শুয়ে থাকিলোঁ হয় দেৰিলৈকে বিচনাত এনেকুৱা লাগে তো এতিয়া উঠিলোঁ যে উঠি পেলাই এনেকুৱা লাগিছে কি যে ভাল কাম কৰিলোঁ নহয় উঠি আহি অলপ ওলাই আহিলোঁ খোজকাঢ়ি মেলি দিলে যে মানে দিনটোৰ কাৰণে গাটো বহুত ভাল লাগে আৰু যোনে মানে ৱৰ্কআউট কৰি থকা মানুহেতো এদিন ৱৰ্কআউট নকৰিলে বহুত বেয়া লাগে ন এই তেনেকুৱাই মানে মোৰ আৰু দাদাৰ মানে এইটো হেবিটে আছিলে একদম ৰাতিপুৱাই খোজকাঢ়িব উঠোঁ ৱৰ্কআউট কৰিছিলোঁ এতিয়া মানে একদম কিবা টাইপ হৈ গ'লোঁ মানে একদম লেজি টাইপ হৈ গৈছোঁ ন মাজতে তো সেইটো কাৰণে এতিয়া লাহেকৈ অকণমান ষ্টাৰ্ট কৰিছোঁ আৰু বাৰু এয়া ইমান ধুনীয়া মাছ এই ৰাস্তাত আহি থাকোঁতে পালোঁ ভাবিলোঁ কি মাছ এয়া ভাল মাছ এইবিলাক ফ্ৰেছ ন এইবিলাক নাপাওঁৱেই তো লৈ লওঁ বুলি ভাবিছোঁ গেলি যায় একদম ৰাতিপুৱা বহুত ধুনীয়া ফ্ৰেছ মাছ পাই গ'লোঁ লৈ যাওঁ এইয়া একে মাছৰ টোপোলা লৰাই গৈ আছে আপোনাৰ ঘৰটো দেখাই দিছে দিয়ে যাম এনেকুৱা সময়তে আহিম ৰাতিপুৱা ফ্ৰেণ্ডছ এই মাছ কেইটামান পালোঁ মাছ কেইটামান একে দেখি পেলাই মানে নোলোৱাকৈ থাকিবই নোৱাৰিলোঁ আৰু যিহেতু পইচাটো অনা নাই ন হাতত মৰ্ণিং ৱাক কৰিবলৈ আহিলেনো কোনেনো পকেটত পইচা লৈ আহে তো এই ৰ'দটো পৰিছে যে পিছফালে কেমেৰাটো ব্লাৰ হৈ গৈছে তো হেৰি ক'লোঁ আৰু সিহঁতক যে আমি ৰাতিপুৱাই এইখিনিতে ওচৰৰে গাঁওখন
আপোনালোকক ৰাতিপুৱা আহিলে খোজকাঢ়িব আহিলে পইচাটো দি দিম বুলি কওঁতে ইমান ভাল মানুহ কৈছে অঁ বাইদেউ হ'ব দিয়ক বুলি কৈছে আৰু মই পে'টিএম কৰি দিম বুলি কৈছিলোঁ কিন্তু হেৰি এইবিলাক মানুহ আৰু গাঁৱৰ মানুহ চবেই আকৌ পে'টিএম অনলাইন নচলাই যে মই দি দিম বুলি কৈছিলোঁ তাৰপৰা কৈছে হ'ব দিয়ক বাইদেউ কালি আহি পেলাই দি গ'লেও হ'ব বুলি ক'লে যে তো মাছকেইটা এনেকুৱা ফ্ৰেছ মাছনো ক'তনো পোৱা যায় আৰু আমাৰতো ঘৰৰ আৰু তেনেকৈ মাছ চাছ মৰা মানুহ নায়েই আৰু পালেও কিনি পেলাইহে খাওঁ তো ভাবিলোঁ লৈ যাওঁ আৰু তো কাৰণে তো ফ্ৰেণ্ডছ আজি আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আপোনালোকে এইখিনিলৈকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব তো এইখিনিতে বনালোঁ আৰু এতিয়াতো ঘূৰিহে যাম আৰু ঘূৰি গৈ থাকোঁতে মই ভিডিঅ' নবনাওঁ আৰু তো ভিডিঅ'টো ভাল পালে যদি লাইক কৰিব আৰু মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব তো আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই।